আপুনি যদি লোন এটা লোৱাৰ কথা ভাবিছে তেন্তে আপোনাৰ সিবিল স্কোৰ ভাল হোৱাটো নিতান্তই প্ৰয়োজনীয়। আপুনি লোনটো পাবনে নেপায় সেইটো আপোনাৰ সিবিল স্কোৰৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া কথা হ'ল নিজৰ সিবিল স্কোৰটো কেনেকৈ চাব পাৰি। গতিকে জানো আহক আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে কেনেদৰে অতি সহজতে খন্তেকৰ ভিতৰত নিজৰ সিবিল স্কোৰটো চাব পাৰি আৰু সিবিল স্কোৰ ডিটেইলছ কেনেদৰে ডাউনলোড কৰিব পাৰি। মই অনুপম আৰু আপুনি চাই আছে ইউটিউব চেনেল হন্ধান। যদি আপুনি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল অপশ্যনটো চিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই যায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সিবিল স্কোৰ চেক কৰিবলৈ তলত এটা লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি ডাইৰেক্ট এই পেজটোলৈ আহিব পাৰিব। এইটো হ'ল SBI হোম লোন ৱেবছাইট। এই ৱেবছাইটটোৰ জৰিয়তে আপুনি আপোনাৰ সিবিল স্কোৰ চেক কৰাৰ উপৰিও আপোনাৰ সিবিল ডিটেইলছ ডাউনলোড কৰিব পাৰিব। সিবিল ৰিপৰ্ট চেক কৰিবলৈ বা ডাউনলোড কৰিবলৈ ইয়াত আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ইয়াত আপুনি যিখিনি ডিটেইলছ ফিল আপ কৰিব সেই ডিটেইলছখিনি হুবহু আপোনাৰ পান কাৰ্ডৰ সৈতে একেই হ'ব লাগিব। এতিয়া প্ৰথমে আপোনাৰ নামটো ইয়াত লিখি লওক আৰু যদি আপোনাৰ মিডিল নেম আছে তেন্তে ইয়াত লিখক আৰু ইয়াত আপোনাৰ উপাধিটো লিখক। উপাধিটো লিখি ইয়াত সিলেক্ট কৰি আপোনাৰ জেণ্ডাৰটো বাছি লওক, মেল বা ফিমেল। এতিয়া আপুনি ইয়াত ক্লিক কৰি ডেট অফ বাৰ্থটো সিলেক্ট কৰি লওক। প্ৰথমতে ইয়েৰটো সিলেক্ট কৰক, তাৰপিছত মান্থটো সিলেক্ট কৰক, তাৰপিছত ডেটটো সিলেক্ট কৰি লওক। নাইবা আপোনাৰ জন্মৰ তাৰিখ, মাহ আৰু চনটো এনেদৰে লিখি দিয়ক। এই সকলোখিনি হৈ যোৱাৰ পাছত আপুনি এতিয়া এড্ৰেছ ডিটেইলছলৈ আহক আৰু ইয়াত ড্ৰপ ডাউন কৰি আপুনি পাৰ্মানেণ্ট এড্ৰেছ, ৰেচিডেঞ্চিয়েল এড্ৰেছ আৰু অফিচ এড্ৰেছ বা আদাৰ্ছ যিকোনো এটা সিলেক্ট কৰি লওক। মই ইয়াত যিহেতু পাৰ্মানেণ্ট এড্ৰেছ এণ্টাৰ কৰিম গতিকে ইয়াত মই পাৰ্মানেণ্ট এড্ৰেছটো সিলেক্ট কৰি লৈছোঁ। এতিয়া ইয়াত এড্ৰেছত দুটা কলম দেখিবলৈ পোৱা গৈছে। এটা কলমত আপোনাৰ গাঁওখনৰ নামটো আৰু আনটো কলমত আপোনাৰ ঠাইডোখৰৰ নামটো লিখি লওক। এতিয়া ইয়াত ক্লিক কৰি আপোনাৰ নিজৰ ষ্টেটৰ নামটো সিলেক্ট কৰি লওক। তাৰপাছত আহিল চিটি। ইয়াত ক্লিক কৰি আপোনাৰ চহৰখনৰ নামটো লিখি ইয়াত পিন নম্বৰটো এণ্টাৰ কৰি দিয়ক। তাৰপাছত আহিল আইডেণ্টিটি ডিটেইলছ। ইউজ পান, ইয়াত য়েছত ক্লিক কৰি দিয়ক আৰু ইয়াত আপোনাৰ পান নাম্বাৰটো ফিল আপ কৰি দিয়ক। পান নাম্বাৰটো লিখাৰ পাছত এতিয়া কণ্টেক্ট ডিটেইলছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিয়ক আৰু এতিয়া ইয়াত আপোনাৰ ইমেইল আইডিটো লিখি দিয়ক। এই সকলোখিনি ফিল আপ কৰি এতিয়া এই চেক বক্সটোত ক্লিক কৰি SBI টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰি লওক আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়ক। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি যিটো মোবাইল নাম্বাৰ ইয়াত ফিল আপ কৰিছে সেই মোবাইল নাম্বাৰটোলৈ এটা OTP আহিব আৰু OTPটো ইয়াত এণ্টাৰ কৰি ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। OTPটো আহি গৈছে, OTPটো এণ্টাৰ কৰি ছাবমিটত ক্লিক কৰি দিছোঁ। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সিবিল স্কোৰ স্ক্ৰীনত দেখিবলৈ পাব। ইয়াত চাওক মোৰ সিবিল স্কোৰ মোৰ পাৰ্চনেল ডিটেইলছৰ সৈতে ইয়াত দেখা গৈছে। ইয়াত কালাৰ বাৰৰ জৰিয়তে আপোনাৰ সিবিল স্কোৰ ভাল নে বেয়া দেখুৱাবলৈ চেষ্টা কৰা হৈছে। যদি আপোনাৰ সিবিল স্কোৰ গ্ৰীণত থাকে তেন্তে আপোনাৰ সিবিল ভাল বুলি গণ্য কৰা হ'ব আৰু যদি ৰেডত থাকে তেন্তে বেয়া বুলি গণ্য কৰা হ'ব। এই ৰিপৰ্টটো আপুনি ডাউনলোড কৰি আপোনাৰ সিবিল ক'ত কেনেকৈ বেয়া হৈ আছে ডিটেইলছত চাব পাৰিব। তাৰ কাৰণে আপুনি ডাউনলোড সিবিল ৰিপৰ্টত ক্লিক কৰি দিয়ক। ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা পাছৱৰ্ড আহিব আৰু ৰিপৰ্টটো ডাউনলোড হৈ যাব। এতিয়া যদি আপুনি ৰিপৰ্টটো অপেন কৰিব বিচাৰে তেন্তে আপোনালৈ মেছেজ যোগে অহা পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰিব লাগিব। মোলৈ মেছেজ যোগে অহা পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰি অ'কে কৰি দিছোঁ। এতিয়া আপুনি আপোনাৰ সিবিল ৰিপৰ্টখন ডিটেইলছত চাব পাৰিব। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনাৰ কামত আহিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।